চাৰিওফালে কান্দোনৰ ৰোল। চোতালৰ মধ্যমত সেয়া মই ঠাৰিখনৰ ওপৰত বগা কাপোৰেৰে ঢাকি থোৱা। নিথৰ হৈ পৰি আছো। সৌৱা ৰুমৰ ভিতৰত বিচনাত মা অচেতন হৈ পৰি আছে। কাষত মাহীহঁতে মাৰ মূৰত তেল পানী দি বিচি দিছে, লগতে নিজেও চোন চকু পানী ঢুকিছে। আৰু দেউতা সৌৱা বাৰান্দাৰ খুটাটোত ধৰি মৌন হৈ মূৰ্তিৰ দৰে থিয় হৈ আছে। একেথিৰে চাই আছে বগা কাপোৰখনলৈ। গাঁৱৰ মানুহবোৰে বাহ কাটিব গৈছে, যোজা কৰিছে মোক দাঙি নিবলৈ। আৰে লগৰবোৰো আহিছেচোন। তোক ধ্বংস কৰিহে এৰিম বুলি কোৱা ছোৱালীজনীও আহিছে। আৰে এইজনে আকৌ মোকচোন ফটোত বন্দী কৰিলে মোবাইলেৰে, আৰু আঙুলিৰে ফোনৰ স্ক্ৰীণত চোন খৰখেদাকৈ কিবা টাইপ কৰি আছে। নিশ্চয় ষ্টেটাছ লিখিছে। হাও, এইজনচোন বিনা দোষত মোক কলেজৰ পৰা বাহিৰ কৰোৱা সেই ল'ৰাজন। ইচুকত ৰৈ সিওচোন ষ্টেটাছ লিখিছে। বৰ ভাল আছিল, কেতিয়াবা যদি মনৰ কথা খুলি ক'লেহেঁতেন, হয়তো আজি এয়া নহ'লহেঁতেন। তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক। ইচ, মানুহবোৰৰো যে মুখা অ'। থেত, দেখিচোন মোৰ কিবা হাঁহিহে উঠিছে। আৰু সেইজনীচোন মোক চৰিত্ৰহীনা বুলি বদনাম দিয়া খুৰীজনী, কান্দি কান্দি মাৰ কাষত বহি আছে। কোনোদিন খবৰ এটা নোলোৱা সেয়া মোৰ মাহী পেহীও আহিছেচোন আজি, কান্দি কান্দি দেউতাক সান্তনা দিছে। মোৰ ৰিজাল্ট বেয়া হওঁতে ককৰ্থনা কৰা খুৰাজনীয়েচোন আগভাগ লৈছে মোৰ চিতাৰ যোজাত। মোৰ খুব আপোন বুলি কোৱা, কিন্তু মোৰ খবৰ এটাও নোলোৱা। কেতিয়াবা মই ফোন কৰিলেও ব্যস্ত আছে বুলি কোৱা, আৰু দৰকাৰত ফোন কৰা বান্ধৱীজনীও মোৰ লগত চেলফি এটা লৈছে, ফেচবুকত পষ্ট কৰিব। বুজিলোঁ। মনে মনে চোন হাঁহি উঠিছে মোৰ। পষ্টটোত কি কেপশ্যন দিব বাৰু? নিশ্চয় তাই এনেকৈ দিব, তই ইমান আপোন হৈও মোক মনৰ কথাবোৰ নকলে কিয়? মৌন হৈ হৈয়ে থাকিলি চব। এটা যদি ফোন কৰিলি হয় তই, তোৰ সলনি মোকেই কিয় নিনিলেও ভগৱান? য'তে আছ সুখত থাক তই। থেত, চালা জীৱন। মৃত্যুৰ পিছত সকলোৱে চেলিব্ৰিটি অনুভৱ কৰায়। সেইকাৰণেই আজি নিজৰ মৃতদেহটো ওপৰৰ পৰা চাই চাই এইটোৱে ভাবিছে, মৃত্যুত চাগে সকলোৱে চেলিব্ৰিটি, মোৰ মৃত্যুতো ময়ে চেলিব্ৰিটি।